হেল্ল' গুড মৰ্ণিং সকলোকে। আজি হৈছে 16 তাৰিখ। এই ভিডিঅ'খিনি কৰি থকাৰ অৱস্থাত আমাৰ ঘৰলৈ এজনী টিকলি আহিছে। তাইৰ নামটো খুবেই ধুনীয়া আৰু এই নামটোৰ প্ৰথম মই তাইৰ নামেই শুনিছোঁ। ছোৱালীজনীৰ মানে টিলিকিজনীৰ নাম তাইৰ পুৰণি গুদামৰ হয়। তাই আমাৰ ঘৰত ফুৰিব আহিছে আৰু এইবাৰে ফাৰ্ষ্ট আহিছে আমাৰ ঘৰত থকা কৰি। আৰু তাই সৰু ল'ৰা ছোৱালী যিহেতু অকণমান মেহেন্দি লগাব মন গৈ আছিল বোলে। মই যেতিয়া হাতত মোৰ মেহেন্দি দেখাইছিলে তাই তেতিয়া কৈছিলে যে মই লগাব জানো নেকি। আৰু ময়ো সৰু ল'ৰা ছোৱালী হওক বা ডাঙৰকেই হওক মেহেন্দি লগাই দিও বেলেগক ভাল পাওঁ আৰু নিজে লগাইও মই খুবেই ভাল পাওঁ মেহেন্দি। আৰু মোৰ নিজৰ হাততো যদি মেহেন্দি থাকে মোৰ খুব ভাল লাগে। আৰু সেইকেইদিন মানে মোৰ একো পানী চানী চুবলৈ মন নাযায় বা কিবা কৰিবই মন নাযায়, বহুত ভাল লাগি থাকে আৰু মেহেন্দি থাকোঁতে। আৰু সেয়েহে তাইকো মই অলপমান মেহেন্দি লগাই দি আছোঁ। তাই মাকৰ গাটো অসুস্থ, সেয়েহে তেওঁ নাৰ্ছিং হোমত এডমিট হৈ আছে। অসুস্থ মানে কি, তেওঁলোকৰ জীৱনলৈ এটা নতুন সন্তান আহিছে, ছোৱালী সন্তান। সেয়েহে তাই ঘৰত অকলে, যিহেতু মাক বাপেক আৰু তাই মাকৰ লগত যিহেতু বাপেক বাৰু নাৰ্ছিঙত থাকিবলগীয়া হৈছে, মানে তাইৰ দেউতাক থাকিবলগীয়া হৈছে। সেয়েহে ছোৱালীজনী আমাৰ ঘৰতে আছিলে সেই দুদিন। আৰু তাইকে মই মেহেন্দি লগাই দিছোঁ। আৰু তাইৰ মানে কৈ আছিলে যে মই তাইৰ মামী হ'ম। কৈছে কি যেন এনেকৈ ভিডিঅ' দিয়া দেখি তাই কৈ আছে যেন তাইৰো মেহেন্দি লগোৱা ভিডিঅ'খিনি আপোনালোকৰ আগত দেখাব লাগে। সেয়েহে সৰু ল'ৰা ছোৱালী যিহেতু কৈ আছে তাইও ভাল পাব দেখালে। আৰু তাই যিহেতু ঘৰত চাই তেতিয়াও ভাল পাব যেন এই ভিডিঅ'খিনি দি মই যদি এতিয়া ইউটিউবত দি দিওঁ। সেয়েহে মই এইখিনি ৰেকৰ্ডিং কৰি থৈছিলোঁ আৰু আপোনালোকৰ ওচৰত এতিয়া মই ভইচ ৰেকৰ্ডিং কৰি দি আছোঁ। এয়া তাইৰ হাতখনত মই মেহেন্দি লগাই আছোঁ। খুব টিকলি হাত আৰু লৰচৰ কৰি থাকে, যিহেতু অকণমান ইফাল সিফাল হৈছে। আৰু তাইক বহুত ভাল পাইছে। তাইক মই সুধি আছোঁ তোমাক আগত এনেদৰে ঘৰত কোনোবাই মেহেন্দি লগাই দিয়েনে? তাই কৈছে মায়ে দিয়ে, কিন্তু ইমান ধুনীয়াকৈ নহয় মানে। আৰু সকলোৰে হয়তো নাজানিব পাৰে, হয়তো মই বেয়া পাম বুলিও মানে মোক ভাল বুলিও ক'ব পাৰে বাৰু। যি কি নহওক, যিমানখিনি পাৰিছোঁ আঁকিছোঁ। আৰু ভাল পাইছে, তাইও বহুত ভাল পাইছে মেহেন্দি আঁকি দিয়া দেখি। আৰু তাইক মই দেখাই আছোঁ আৰু নামটোও কৈ আছোঁ। আৰু এয়া সম্পূৰ্ণ হাতখনত মেহেন্দি লগাই হৈ গ'ল। খুব টিকলি হাত, ভাল লাগিছে দেখি, মোৰ খুব মৰম লাগিছে ইমান টিকলি হাতত। আৰু এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱাই তাইৰ কালাৰটো অকণমান উঠিছে, হয়তো তাই ঘৰত যোৱাৰ পিছত আৰু কালাৰ উঠিব। আৰু এইটো ছাইডে মই অলপ চিম্পুলকৈ লগাই দিছোঁ যেন তেন। আৰু আমাৰ টিকলিজনী হৈছে এইজনী, নামটো কিমি। হেল্ল' গুড মৰ্ণিং, সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। আৰু যোৱাকালিৰ মানে ইয়াৰ আগৰ যিখিনি ভিডিঅ' আপোনালোকে দেখিলে এতিয়ালৈকে মেহেন্দি লগোৱা, সেইখিনি ভিডিঅ' আছিলে যোৱাকালিৰে। তাই আহিছিল যিহেতু, সেয়েহে অকণমান তাইক মেহেন্দি লগাই দিলোঁ। ল'ৰা ছোৱালী মানুহ মেহেন্দি লগাই এনেও ভাল পায়, ডাঙৰ মানুহো বহুতেই ভাল পায়। কিছুমানে হয়তো বেয়াও পাব পাৰে, কিন্তু মই মেহেন্দি লগাই খুবেই ভাল পাওঁ। তাইকো অকণমান লগাই দিলোঁ, তাইৰ মন আছিল মেহেন্দি অলপ লগাবলৈ। আৰু আজি হৈছে শুক্ৰবাৰ, বিশ্বকৰ্মা পূজা। এতিয়া ৰাতিপুৱা মই কাম কৰি আজৰি হ'লোঁ, এফালে যাব লগা আছে। তাৰপিছত পুৱাৰ খোৱা হোৱাই নাই এতিয়ালৈকে। বিশ্বকৰ্মা পূজা দোকানত যিহেতু অকণমান বেছি নহয় অলপ বুট ভগোৱা হ'ব, সুদা বুট আৰু নাৰিকলেই। পোহৰটো এইফালে আহিছে, হেৰি হৈছে
বুট আৰু নাৰিকলে ভগোৱা হ'ব, সেয়েহে নাৰিকল কাটি আছে মায়ে। ভাবিছোঁ আপোনালোকৰ লগতো দেখাওঁ। আমাৰ যিহেতু মই মুছলমান সম্প্ৰদায়ৰ হয়, আমাৰ মানুহে তেনেধৰণে নাপাতেই, কিন্তু দোকানখন আছে যিহেতু যিকোনো বস্তু হওক, বিশ্বকৰ্মা হওক বা হালখাতা হওক, এনেকৈ কিবাকিবি তাৰ লগত দোকানৰ লগত জড়িত কিছুমান বস্তু পাতিবলগীয়া হয়। হয়তো প্ৰায়বোৰে নাপাতেও, কিছুমানে মিঠাইও ভগায়, তেনেকুৱা ধৰণৰ কিছুমান বেলেগ বেলেগ হেৰি হ'ব লগা হয় হেৰি কৰি। তাকে ভাবিছোঁ ওচৰত পাতিছে ডাঙৰকৈ, মানে আমাৰ ঘৰৰ কাষতে গ্ৰিলৰ দোকান এখন আছে, সিহঁতে মানে দেৱী আনিছে আৰু কিবাকিবি সজাইছে কৰিছে। যদি মই য'ত যাম অকণমান পিছত এই সিহঁতৰ সন্মুখৰ দিয়ে যাম, আৰু যাওঁতে যদি পাৰোঁ মানুহ যদি কম থাকে তেন্তে হ'লে আপোনালোকক দেখাবলৈ নিশ্চয় চেষ্টা কৰিম। তেন্তে হ'লে আহক আজিৰ ভিডিঅ'টো চাই যাব শেষলৈকে। শেষত কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু মই আজি য'ত যাম নাস্তা বনাবলৈ যাম, আৰু নাস্তা বনাব যাম মানে অহাকালি শনিবাৰ, পৰহি দেওবাৰ, যিহেতু দেওবাৰে ভাইটি মানে মোৰ কেনেকুৱা ধৰণৰ ভাইটি হয় সেই ভিডিঅ'ত আপোনালোকক নিশ্চয় জনাম, চাই যাব। আৰু তেতিয়া সকলোকে ক'ম কি হয়, তাত যাম নাস্তা বনাবলৈ, তেতিয়া আপোনালোককতো সেয়া দেখামেই। তেন্তে হ'লে ভিডিঅ'টো চাই যাব আৰু শেষত কমেণ্ট কৰি জনাব যে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু যদি ভাল পায় তেন্তে হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু এয়া মই কাটি আছোঁ নাৰিকল, সৰু সৰু টুকুৰা কৰি কৰি কাটি আছোঁ, কিয়নো যেতিয়া ৰাতিপুৱা সময়ত দোকানত ধূপ জ্বলোৱা হ'ব সেই সময়তে যিখিনি আমি বুট আয়োজন কৰিছোঁ সেইখিনিও তেতিয়াই ভগাই দিয়া হ'ব, সেয়েহে সোনকালে এইখিনি কৰি লৈছোঁ। আৰু এয়া বুট ৰেডি। এয়া মই মাহঁতৰ ঘৰলৈ গৈ আছোঁ, মানে যাৰ ঘৰত বিয়াৰ আয়োজনৰ কথা কৈছোঁ তেওঁলোকৰ ঘৰত গৈ আছোঁ। আৰু এয়া তাতে পিছফালে মানে চোতালতে এনেধৰণে পাতি পাৰি সকলোৰে পিঠা বনাই আছে, ডাঙৰ নিমকি বনাইছে আচলতে। আৰু এফালে ভাজি গৈছে কেইগৰাকী মানে। আজি বতৰটো খুব ভাল, সেয়েহে এওঁলোকে জুইৰ ওচৰত আছে যদিও ইমান এটা গৰম লগা নাই। আৰু এয়া ভাটিবেলাৰ অংশ, বাহিৰৰ বতৰ বেয়া, সেয়েহে ভিতৰতে অলপ বনাইছে। আৰু এয়া সৰু ল'ৰা ছোৱালীবিলাক অলপ নাচি আছে, কিয়নো বিয়া বুলি ক'লেতো প্ৰথমতে নাচ গানেই আহে নহয় জানো। হয়তো সকলোৰে একেই, বিয়াত সকলোৱে ফূৰ্তি কৰিয়ে ভাল পায়, সেয়েহে তেওঁলোকেও অকণ ফূৰ্তি কৰিছে নাচ গান। তাৰে অকণ আপোনালোকক দেখালোঁ, কেনেকুৱা হৈছে ক'ব। আৰু ওচৰত যে বিশ্বকৰ্মা পূজা পতা হৈছে, এয়াই হৈছে তাৰ কিছু দৃশ্য। ভালদৰে সজাইছে, অলপমান পেণ্ডেল টাইপৰ দি দিছে, অলপমান স্কিন দি, কিয়নো মানুহ চানুহ বহিবলৈ। আৰু এয়া ভিতৰত দেখিছেনে ওপৰত মালা দি দিছে, আৰু এইফালে পিছৰ অংশত ৰাখিছে দেৱী এগৰাকী আছে, তাতো লাইট চাইট জ্বলাই দিছে। ভালদৰে পাতিছে তেওঁলোকে। আৰু তাৰ পৰা দি পঠাইছিলে খিচিৰি আৰু প্ৰসাদ। মই খিচিৰি খাই লওঁ, খিচিৰি মোৰ বহুত প্ৰিয়, আৰু কাৰ কাৰ খিচিৰি প্ৰিয় ক'ব। হেল্ল', ঘৰ আহি পালোহি, সন্ধিয়া সময়মানতে আহিলোঁ। সন্ধিয়া মানে 5:30মান বাজিলে, তেতিয়ালৈ নাস্তা বনাই হ'ল। মানে কি হ'ল, প্ৰথমত বাহিৰত বনালে যেতিয়া বৰষুণ নাছিলে আগবেলা সময়ত, তাৰপিছত ভাটিবেলালৈ যিহেতু অকণ কম হ'ল আৰু 1-1.5 কেজি ময়দা নি পেলাই আকৌ বনোৱা হ'ল। সেইখিনি ভিতৰত বনালে, কিয়নো ভাটিবেলা সময়লৈ বতৰটো বেয়া কৰি আহিছে, আৰু যদি বৰষুণ দি থাকে আকৌ বাহিৰত এবাৰ ভিতৰত এবাৰ আনি থাকিলে অসুবিধা হ'ব, সেয়েহে একেবাৰে কৰি বাহিৰৰ পৰা মানে ভিতৰতে বনাই দিলে। তাৰপিছত তাত মই কথাখিনি কৈ যাব নহ'ল, ইমানখিনি অকণ যেন থুলমূল দেখুৱাইছোঁ, কিয়নো ভাল নালাগে আৰু লাজো লাগিল অলপ, সেয়েহে কথাখিনি মই এতিয়া ৰেকৰ্ডিং কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাব। আৰু সন্ধিয়া এতিয়া আহি পেলাই মই তাৰ পৰা আহি খিচিৰি খালোঁ, খিচিৰি দেখাইছোঁৱে। ওচৰৰ মানুহ ঘৰত যে এয়া বিশ্বকৰ্মা পূজা পাতিছে, সিহঁতৰ ঘৰৰ পৰা দিছিলে খিচিৰি, মই আহোঁতে ৰাস্তাতে দি পঠাইছিলে। খিচিৰি খালোঁ, প্ৰসাদ খালোঁ। আৰু আজি যিহেতু প্ৰসাদ বহুতেই বেছি, মানে সকলো মানুহে যিহেতু ইয়াত পাতিছেই, ওচৰৰ মানুহবোৰে তেনেকৈ বহুতেই দিছে, আৰু সকলোবোৰ প্ৰসাদ, ইমানবোৰ প্ৰসাদ খাবও নোৱাৰি, সেয়েহে কি কৰিছোঁ, অলপমান প্ৰসাদ মিক্সিত অলপ পেষ্ট বনাই তাতে পিঁয়াজ, তাৰপিছত অকণমান পিঠাগুড়ি দিছোঁ, অলপ বস্তুটো মচমচীয়া হ'বৰ কাৰণে, আৰু সোৱাদ অনুসৰি নিমখ, অকণমান হালধি গুড়ি, অলপমান জিৰা গুড়ি দি মিক্স কৰি সেইখিনি মানে পকৰি টাইপৰ বনাম। মই এনেধৰণে প্ৰসাদৰ পকৰি আগত খোৱা নাই, দাইলৰ পকৰি খাইছোঁ বা ভেবেলী লতা বা এনেকৈ কিবাকিবি বেলেগ দি পকৰি খাইছোঁ, কিন্তু এনেধৰণৰ মগু দি পকৰি মই আগত খোৱা নাই, সেয়েহে ভাবিছোঁ আজি বনাম, খাম, আৰু আপোনালোককো কেনেকুৱা হয় নিশ্চয় জনাম। তেন্তে হ'লে ভিডিঅ'টো চাই থাকিব। আৰু এয়াই হৈছে যিখিনি
প্ৰসাদ মিক্সিত মাৰি গুড়ি কৰি লৈছিলোঁ, সেই প্ৰসাদখিনি এয়া তাতে অলপ পিঠাগুড়ি দিছোঁ, পিঁয়াজ দিছোঁ, জলকীয়া তাতে মিক্স কৰা হৈ আছে আৰু এয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ এফালে, আৰু আনফালে পকৰি বনাই আছে। খাবলৈ খুব টেষ্টি হৈছিল। যদি খাই নাই চোৱা তেন্তে হ'লে খাই চাব। এনেই গোন্ধাই গ'লে পেলনি যোৱাতকৈ এনেদৰে বনাই আপোনালোকে খাব পাৰে। তেন্তে হ'লে আজিলৈ আহিছোঁ, বাই বাই।